Hi guys, good morning and welcome back to my YouTube channel. এইফালে আছে মা মই আৰু দেউতা অলৰেডি নামি গৈছে আমি গৈ আছো আজি বায়াৰ যিখিনি ফাৰ্নিচাৰ লৈছিলো ন সেইখিনি আজি ঘৰত মানে দি থৈ আহিব কাৰণে গৈ আছো সো বলক যাও এতিয়া মা এইফালে গৈ আছে 1 hour later ফাৰ্নিচাৰৰ দোকান আহি গলো এইফালে আৰু এইফালে বিছনাখন উঠাই আছে আৰু অলৰেডি আপোনাৰ সোফাখন উঠা হৈ গৈছে এইফালে আৰু উঠাব বাকি আছে এইফালে আপোনাৰ টি টেবুলখন আছে এইখন টি টেবুল সিলেকশন কৰিছো এখন টি টেবুল উঠাব আছে আৰু ইয়াৰ সাইডত উঠিব আপোনাৰ ডাইনিংখন এতিয়া ব্লক ডাইনিংখন দেখাইছো কোনখন ডাইনিং লৈ যাম আমাৰ বাৰ কাৰণে বগনে নিম এখন ডাইনিং উঠাব বাকি আছে সো বাস ইয়াৰ পৰা বিয়াৰ যিখিনি ফাৰ্নিচাৰ আছে সকলো দিয়া কমপ্লিট হৈ গ'ল এতিয়া আৰু এতিয়া যাব বাকি মই ইয়াৰ পিছফালে উঠি যাম সো চাই থাকিব 5 minutes later গাইজ পুৰা ফুল ফাৰ্নিচাৰ ৰেডি এইফালে দেখিছে পুৰা ফাৰ্নিচাৰ লৈ লৈছোঁ আৰু মই বহি দিছোঁ গাড়ীখনৰ পুৰা ওপৰত পুৰা টপত বহি লৈছোঁ আৰু এতিয়া জাৰ্ণি আৰম্ভ হৈ গৈছে পুৰা বাৰ ঘৰলৈকে চাওক গাইজ এতিয়া আহি জালুকবাৰী পাৰ হৈ গ'লোঁ আৰু পাৰ হৈ কিনে এতিয়া চাওক খৰাঘাট ব্ৰিজৰ ওপৰত এইখন আছিলে খৰাঘাট দলং যিখন পুৰণা আজি ভালদৰে দেখা পাইছোঁ মই এইফালে ট্ৰেইন যায় তলত দেখি ট্ৰেইন ওপৰত গাড়ী আৰু এইবোৰ দেখিছিলে ফাৰ্নিচাৰ আগফালে চাই লওক এইবোৰ গাইজ পিছফালে গৈ বিন্দাছ কি মজা সুন্দৰ এটা নাজাৰা চাই চাই গৈ আছোঁ মই চাওক পথাৰৰ মাজে মাজে চাওক পথাৰৰ মাজে মাজে বাহঁতৰ ঘৰত গৈ আছোঁ এতিয়া পুৰা ফাৰ্নিচাৰখিনি লৈ কিনে চাওক ইফালে ৰাস্তা কি মজা ৰাস্তা পথাৰ এইফালে চাওক দেখিছে পথাৰৰ মাজে মাজে এতিয়া গৈ আছোঁ বাৰ ঘৰত চাওক ফাৰ্নিচাৰখিনি এইখিনি আছে এইখিনি লৈ কিনে গৈ আছোঁ এতিয়া ব্লক ঘৰত যাই কিনে ব্লক পাই আছোঁ আপোনালোকক a few moments later এইটো হৈছে বাৰ ঘৰ এতিয়া বাৰ ঘৰ আহি পালো আৰু এতিয়া ফাৰ্নিচাৰবোৰ ইয়াৰ পৰা নামাব লাগে সো 20 minutes later ফাৰ্নিচাৰ খিনি সিহঁতে নমাই থাকিব তাৰ আগতে মই খাই লওঁ গল্লা মিঠাই খাই লওঁ মজা টেষ্টি আছিলে আৰু লগতে মোক দিছে গাখীৰ আৰু মই চাহ নাখাওঁ তাৰ কাৰণে মোক গাখীৰ দিছে সো গাখীৰটো খাই লওঁ তাৰপিছত লগ পাই আছোঁ মোৰ খোৱা লোৱা হোৱা মানে এইফালে বিছনাৰ পৰা ৰেডি হৈ গৈছে আৰু এইটো ৰুমত আছে আপোনাৰ ডাইনিংখন চাই লওক এইখন আছিলে ডাইনিং 6 সিটাৰৰ আৰু এইটো হৈছে শোকেছ আৰু এইখন হৈছে সোফা সেটযোৰ আৰু এইখন টি টেবুলখন কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি জনাই দিব সো আজিলৈ ইমান আছিল টাটা বাই বাই